পেটটো নাই দিছে খাগিব লাগি যেন পাইছে ফিটাই মাৰিবলৈ মোৰ কিহে পাইছে তহঁতি কি কৰি আছ নহয় নাই এনেই কি কৰিবি আৰু তই ক'ত যাৱ ময়ো এনেই এপাক ওলাই আহিছো আৰু ঘৰতনো কিমান বহি থাকিবি আচ্ছা ভালে কৰি দে ইয়াতে বহ ঠিক আছে দে তই কৈ যে দেখোন মই বহো বুজিছনে পাদুৱা এই বেহাবাৰী আউটপোষ্টত কেকে যে বহুত জমাই থাকে দেই চাই বহুত ভাল লাগে তাকে ইয়াক কৈ আছিলো মই কেকে আমাৰ পৰিয়ালৰ হয় নাজানো নেকি সঁচাকে কচোন কেনেকে কাৰ পৰা কি লাগে কেলা আমাৰ দেউতাৰ মমায়েকৰ জীয়েকৰ পুতেকৰ জীয়েকৰ পুতেক দেউতাকৰ মমায়েকৰ জীয়েকৰ পুতেকৰ জীয়েকৰ পুতেক সবতে যিয়ে নহয় পৰিয়াল বুলি কৈছে নহয় মই কেকেৰা ঘৰলে গৈয়ে থাকো সঁচাকে মই কেকেৰাৰ লগত ফুৰিবলৈও যাওঁ মই এইকেইদিনতে গৈ আহিছো সঁচাকৈ মিছা কম নেকি তহঁতি কি কথা পাতি আছ গেলা পাদুৱে কৈছে কেকেটা হেনো সিহঁতৰ পৰিয়ালৰ হয় হ'ব পাৰে কি মিছা কথা কৈছে নেকি যেনে মোহন মোৰ মাহী পুতেক হয় সঁচাকৈ মোহনৰ লগত একপি চেলফি মাৰিবলৈ বৰ মন আছে মোৰ চিন্তা নকৰিবি মই আছো নহয় মই যেতিয়া মাহী ঘৰলৈ যাম তোকো লওঁ তেতিয়া তই কিমান ফটো উঠি থাকিবি ঠিক আছে খবৰ দিবি গ'লে মানে নিশ্চয় দিম মোহন দাই মোক কৈয়ে থাকে তই একদিন ভালকে কৰিব পাৰ একেবাৰে বলিউডলৈ যাব পাৰিবি বুলি কয় ভাই তই মোহন দাৰ লগত ফোনতে কথা পাতা দেচোন মোক ফিটাহি মাৰিবলৈ মোৰ কিহে পাইছে এতিয়া বাপেকে কি কৰে কিবা এটা বাহানা উলিয়াব লাগিব গেলা কি ভাবি আছ কৰ আকৌ ফোন নাই মইনো কি ভাবিম এতিয়া আমনি নকওঁ নেকি শ্বুটিঙত থাকে যে হ'ব দে তই কচোন যদি শ্বুটিঙত আছে ৰিচিভ নকৰিব যদি নাই তেতিয়াহ'লে কৰিব নহয় কৃষ্ণ এইটো সময়ততো কোনে ফোন কৰিলে হেল্ল' মই গৈ আছোঁ পামগৈ এতিয়া হ'ব দে তই চিন্তা নকৰিবি দে মই গৈ পামগৈ দে দেই শুনচোন মানে মোক বজাৰ কৰিবলৈ পঠিয়াইছিল মই এতিয়া যাওঁ বেলেগ এদিনা কথা পাতিম দেই হ'ব দে মই এতিয়া যাওঁ দেই বেয়া নাপাবি দেই চালা এইটো মিছা এটা কৈ পলালে এতিয়া মই কি কৰোঁ আইডিয়া পেটটো নাই দিছে খাগিব লাগি যেন পাইছোঁ দেই যদি বচোন দেই মই ঘৰলৈকে যাওঁগৈ খাগিব লাগি যেন পাইছোঁ ঘৰতে মই হাগোগৈ তহঁতি বেয়া নালাগে বহ চালা চৈতানকেইটা ফিটাহি মাৰিব আহে এটা পৰিয়াল বুলি কৈছে এটা বোলে আকৌ বোলে মাহী পুতেক বা চালা আমাক বৈঠক বনাব আহে তাকে কয় যি ওলাবাহে ওলাই আহে